আপুনি কেতিয়াবা মাইক্ৰস্কোপ দি কাৰোবাৰ চকু চাইছেনে? কিংবা আপুনি কেতিয়াবা মাইক্ৰস্কোপ দি গছৰ পাতৰ খাদ্য খোৱা দেখিছেনে? তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কওক, আপুনি দৈনন্দিন ব্যৱহাৰ কৰা চকৰ কথা। চক বুলি ক'লে পৃথিৱীৰ প্ৰয়োজনীয় বস্তুৰ ভিতৰত অন্যতম। এইবিলাকক ব্লেকবোৰ্ডত ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কিন্তু আপোনালোকে যেতিয়া চকবিলাকক মাইক্ৰস্কোপৰ জৰিয়তে চাব, তেতিয়া আপুনি চক বুলি ক'বলৈ টান পাব। চকবিলাকক চাই আপোনাৰ ডাঙৰ ডাঙৰ শিলৰ টুকুৰা বুলি অনুভৱ হ'ব। এই বস্তুটোক মাইক্ৰস্কোপৰ জৰিয়তে যদি নেদেখিলেহেঁতেন, তেন্তে বিশ্বাস নকৰিলেহেঁতেন। দ্বিতীয়তে আপোনাক কওঁ চকুৰ কথা। চকু হৈছে ভগৱানে উপহাৰ দিয়া এটা ডাঙৰ অমূল্য সম্পদ। চকু যে আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেয়া হয়তো আমি সকলোৱে জানো। কিন্তু আমি যদি চকুখন মাইক্ৰস্কোপৰ জৰিয়তে চাওঁ, তেন্তে আপোনাক অন্য এখন পৃথিৱীলৈ লৈ যোৱাৰ দৰে অনুভৱ হ'ব। দেখিবলৈ আপোনাৰ তাত লাগিব আপুনি মহাকাশখন জুম কৰি চাইছে। দেখিবলৈ ঠিক এনেকুৱা। তৃতীয়তে আপোনাক ক'ম জিভা। জিভা বুলি ক'লে আপোনাৰ আৰু মোৰ বাবে এটা অপৰিহাৰ্য অংগ। কথা কোৱা, খাদ্য স্বাদ লোৱা সকলো কামতে জিভাৰ গুৰুত্ব অপৰিসীম। জিভাটোক মাইক্ৰস্কোপৰ জৰিয়তে চালে ঠিক এনেকুৱা অনুভৱ হ'ব। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ ডিমক প্ৰডাকশ্যন চেনেলটো আজিয়েই ফ'ল' কৰি ৰাখক আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।